স্বাগতম জনাইছোঁ। আজি মোৰ পৰীক্ষা শেষ হ'ল, সেইকাৰণে মই সময় উলিয়াই পাপা আৰু মই ফুলৰ বাগিচাখন চাফা কৰি আছোঁ। এতিয়া খৰাং বতৰ পৰিছে, চববোৰ গছ শুকাই গৈছে আৰু কেনেকৈ ৰাখি আছোঁ আপোনালোকক কৈ আছোঁ। এইবোৰ ফুলৰ ফুলবোৰ এনেকৈ বটলত ৰাখি থৈছোঁ। ফুলৰ বাগিচাৰ লগতে আমি অলপ জ্বলা আৰু ধনিয়াৰো খেতি লগাইছোঁ। এই জলকীয়া আৰু ধনিয়াবোৰ আইতাই মই কাম কৰা চাই আছে। এইবোৰ এনেকৈ আমি ফুলত এনেকৈ ৰাখি থৈ দিছোঁ বটলত। এনেকৈ পাইপ কানেকশ্যন কৰি কিনে এনেকৈ ফুল ৰুই দিছোঁ। এনেকৈ ছাদবোৰৰ ওপৰতো আমি ফুল ৰাখি থৈ দিছোঁ। এইডাল এল'ভেৰা নতুনকৈ আনি ৰোৱা হৈছে।